নমস্কাৰ মই শান্তিপ্ৰিয়াই আপোনালোক সকলোকে পুনৰবাৰ আমাৰ চেনেল শান্তি সংস্কৃতিলৈ স্বাগতম জনাইছো। শান্তি সংস্কৃতি চেনেলৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ হেপাহৰ কঙালী বিহুৰ আন্তৰিক তথা হিয়া শুভেচ্ছা জ্ঞাপন কৰিছো। লগতে আশা কৰিছো সকলোৱে যাতে খুব সুন্দৰভাৱে বিহু উপভোগ কৰিছে, তুলসী তলত চাকি দিছে, পথাৰত চাকি দিছে। আজি আমি এই ভিডিঅ'টিৰ জৰিয়তে সকলোকে দেখুৱাম। আচলতে সকলোৱে জানেই, কিন্তু আমাৰ পৰম্পৰাবোৰ, আমাৰ ৰীতি নীতিবোৰ লাহে লাহে নাইকিয়া হ'বলৈ ধৰিছে। গতিকে সেই নীতি নিয়মবোৰ জীয়াই ৰখাৰ এটা ক্ষুদ্ৰ চেষ্টা কৰিছোঁ। আৰু আজি চাওঁচোন আহক আমিনো কেনেধৰণে কাতি বিহু উপভোগ কৰিছোঁ, কেনেদৰে নীতি নিয়মবিলাক পালন কৰিছোঁ। গতিকে ব'লক আমি আমাৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া আমি সকলো পিছফালে পথাৰত চাকি দিবৰ কাৰণে আহি আছোঁ। কণমানিহঁতো আছে, জেঠাইও আছে। ব'লক আমি পথাৰলৈ যাওঁ। এইফালেকে দিওঁ ন? অঁ, পূবফালে দিয়ে নেকি ন? পূবফালে দিয়ে। এতিয়া এইটো পোহৰটো হেৰিটো কেনেকুৱাকৈ পৰিব হ'ব এতিয়া? এনেকৈ দিলেই হ'ব। এয়া জেঠাই চাকি ঠিক কৰিছে, এয়া চাকি জ্বলাইছে। চাকি এগছ দিবলৈ আকৌ পৰুৱা মাৰি খেতি পথাৰ কৰিছিলোঁ, সেইকাৰণে এই চাকি গছ সকলোৱে মিলি পেলাই এইখিনিতে পথাৰত চাকি এগছ জ্বলাইছোঁ কাতি বিহুৰ কাৰণে। আলহী আহা। পৰিবা লাহে লাহে। খুঁটিটোত এগছ ৰ'ব। তিয়াই দিব লাগিব শলাকানি মূৰটো। তিয়াই ল'ব লাগিব। এখন ধৰকচোন। চাকিটো এনেকৈ শলাকানি ডাল তিয়াই দিলে তেতিয়াহে জ্বলিব। কোন? নহয় ইয়াতে দিব। অকণমান আঁতৰাই দিব আৰু। মূৰটো অকণমান চপা মাৰি দিলে তেতিয়া জ্বলি যাব। জোক লাগিব চাবি হ'ল দেই ছোৱালীবোৰ। অঁ, চপাই দিলেহে জ্বলিব। ঐ জৰা নুচুবি, গুগু জৰা নুচুবি, চাকি সৰি পৰিব। পানী দিবা দেই। এয়া আমি সকলো আহিলোঁ, আহি পথাৰত চাকি দিলোঁ। এতিয়া তুলসী তলত চাকি দিমগৈ, প্ৰসাদ দিছে, প্ৰসাদ গ্ৰহণ কৰিম। আপোনালোক আমাৰ লগত ভিডিঅ'টোৰ সৈতে জড়িত হৈ থাকিব দেই। সকলোৱে শুভেচ্ছা এটা দি দিয়ক কাতি বিহুৰ জেঠাই। সকলোলৈকে কাতি বিহুৰ শুভেচ্ছা থাকিল। চুম কোৱা। সকলোকে কাতি বিহু শুভেচ্ছা থাকিল। গুগু কোৱা। সকলোলৈকে কাতি বিহুৰ শুভেচ্ছা থাকিল। শুভেচ্ছা থাকিল। ব'লক তেতিয়া আমি এতিয়া তুলসী তললৈ যাওঁ। এয়া তুলসী তলৰ চাকি জ্বলাইছে আৰু লগতে তুলসী তলতে প্ৰসাদ দিছে। এয়া জেঠাই তুলসীৰ তলত সেৱা কৰি ঘৰলৈ যাবলৈ ওলাইছে। আমাৰ ঘৰতে পথাৰত চাকি দিয়াৰ পৰা জেঠাই আছিলে, এতিয়া আকৌ নিজৰ ঘৰলৈও যাব লাগিব নহয়। এয়া মায়ে প্ৰসাদ ধুই আছে, তাৰপিছতে গোসাঁই ঘৰত প্ৰাৰ্থনা কৰিব আৰু ভাগৱত পাঠ কৰিব। তাৰপিছত আমি প্ৰসাদ খাম।
শ্ৰীকৃষ্ণৰ মল্লযুদ্ধ দেখি মথুৰাৰ নাৰীসকলৰ আৰু বসুদেৱ দৈৱকীৰ বিষাদ দুলৰি অইনো অইনে নাৰী বোলৈ দেখ সখী অমৰ্যাৰ পৰ্বত সমান ইটো দুই মাল সৈম্যকে বজ্ৰৰ সাৰ কৃষ্ণ হৰি ও হৰি ও ৰাম। আজি তুলসী তলত চাকি আৰু প্ৰসাদ কিয় দিয়ে জানা? আজি কাতি বিহুৰ দিনা তুলসীজোপা খেতি কৰাৰ এটা পুলিটো যাতে তাত থকা পোক পতংগই খাই অকালতে তুলসী পুলিটোৰ মৃত্যু নহয় তাৰ বাবে চাকি গছ দিয়ে। তুলসী পুলিটোত থকা কিবা পোক পতংগ চাকি গছত পৰি মৃত্যু হয় আৰু সেইবাবে গোটেই মাহটোতে এই তুলসী তলত চাকি গছ দিয়ে। লগতে আমি যে ধান খেতি কৰোঁ, ধানৰ ফুল ওলাইছে, সেই ফুলখিনিও পোক পতংগই নষ্ট নকৰিবৰ বাবে পথাৰত চাকি দিয়ে, আকাশ বন্তি দিয়ে। আকাশ বন্তি তোমালোকে দেখাই নাই, গোটেই মানে ওখকৈ আকাশ বন্তি জ্বলায় আৰু সেই আকাশ বন্তিৰ পোহৰত ধান খেতিত হোৱা পোক পতংগ নষ্ট হয়, খেতি ভাল হয়। এই তুলসী তলত চাকি গছ কোনো পূজাৰ নৈবেদ্য নহয়। এয়া বিজ্ঞানসন্মত কাৰণ আছে, তোমালোকে এইখিনি জানি ল'বা। আৰু তোমালোকৰ ৰচনা লিখিবলৈ বিহুৰ বিষয়ে ৰচনা লিখা আৰু পঢ়িব নালাগে কাতি বিহুৰ বিষয়ে দেই। এইখিনি কি কৰিলা এয়াই তোমালোকৰ কাৰণে হ'ব। এতিয়া তোমালোকে প্ৰসাদ খোৱা। আগতে সকলোৱে ঘৰে ঘৰে প্ৰসাদ দিয়ে, প্ৰত্যেক ল'ৰা ছোৱালী সকলোৰে ঘৰে ঘৰে যায়, এইটো বহুত মৰম চেনেহ থাকে। আজিকালি এইখিনি পাহৰি যোৱা হৈছে, কোনেও নকৰে। তোমালোকে এইবাৰৰ পৰা কৰিবা দেই। প্ৰত্যেকৰ ঘৰত প্ৰসাদ দি চবেই চবৰ ঘৰত প্ৰসাদ খাবলৈ যাবা। আৰু কি গাবা? পটাপট গাই দিয়া। তুলসীৰ তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই ধনুষৰ ধৰে। হয়নে? মনত ৰাখিবা দেই। হ'ব। এয়া আমি সকলোৱে মিলি একেলগে প্ৰসাদ খাইছোঁ। খাই দিছোঁ আৰু আপোনালোকে দেখিলে আমি আজি কেনেদৰে কাতি বিহু পালন কৰিলোঁ। কাতি বিহু পালন কৰোঁতে তাত আমি প্ৰথমতে মায়ে প্ৰসাদ দিলে, আমি পথাৰত গৈ চাকি দিলোঁগৈ, তুলসীৰ তলত চাকি দিলোঁ। এই কামখিনি কৰোঁতে যদি কোনোবাখিনিত কিবা আপোনালোকৰ দৃষ্টিত ভুল ৰৈ গৈছে, তেতিয়াহ'লে সেই ভুলৰ কাৰণে আপোনালোকৰ ওচৰত আমি ক্ষমা বিচাৰিলোঁ। লগতে আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব, কমেণ্ট কৰি জনাব কোনখিনি ভাল লাগিলে, কোনখিনি বেয়া লাগিলে। আৰু লগতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। পুনৰবাৰ আপোনালোক সকলোলৈকে কাতি বিহুৰ শুভেচ্ছা জনাই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।